জোনাইত বজ্ৰপাত পৰি ৫টাকৈ গোধনৰ কৰুণ মৃত্যু। জোনাইত মুষলধাৰ বতাহ বৰষুণ আৰু বজ্ৰপাত পৰি মঙলবাৰে সন্ধিয়া বলাইপাম অকলেণ্ডত ৫টাকৈ গোধনৰ কৰুণ মৃত্যু হয়। ইয়াৰে ভৱেন্দ্ৰ সোণোৱাল, নিতুল শইকীয়াকে ধৰি ৩টাকৈ কৃষক পৰিয়ালৰ গোধন বুলি জানিব পৰা গৈছে। এই কৰুণ ঘটনাৰ পিছতে অসহায় কৃষক পৰিয়ালকেইটাই চৰকাৰৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনায়। ৰাতিপুৱা চাই এই কালি তামোল গিৰাইছিলে যে এই গৈ তামোল বিচাৰিব আহোঁতেহে দেখি পাইছে। তাৰপিছত ধৰি গৈছে নহয় ঘৰত কৰে বুলি খবৰ দিয়াতে ভাল খাই হয়। Mày cam đi cái này বলাইপাম। আপোনাৰ নামটো? মোৰ মৃদুল শইকীয়া। ঘটনাটো কি হৈছিলে? ঘটনাটো কালি ধাৰাসাৰ বৰষুণ আছিলে, মানে ৩টা-৪টাৰ ভিতৰতে এনেকুৱা বজ্ৰপাত আহিলেতো আমিও গম নাপাওঁ মোৰ যে গৰুজনী ইয়াতে এনেকুৱা হেৰি হৈছে বুলি। ৰাতিপুৱা ওচৰৰ মানুহে খবৰ দিবলৈ গৈছে, আহি চাইছোঁ যে মোৰে হয় মাক পোৱালি। আপোনাৰ কেইজনী? মোৰ মাকজনী মৰিলে আৰু পোৱালিটো গৰু নাই। মোৰ এই দমৰা এটা আছে, দমৰাটো ভাল ঘৰলৈ গ'ল বুলি বাচিলে বাৰু। কিমান সময়ত ঘটনাটো হৈছে বুলি গম পালে? ৩টা-৪টাৰ ভিতৰতে হ'ব নেকি। সন্ধিয়া নে ৰাতিপুৱা? এই পিছবেলা। ধাৰাসাৰ বৰষুণ আছে? ধাৰাসাৰ বৰষুণ মানে ক'বই নোৱাৰে। আৰু বিশেষ কিবা ক্ষতি হৈছে নেকি? আৰু তেনেকৈ গম পোৱা নাই, ওচৰে পাজৰে হোৱা নাই? ওচৰে পাজৰে একো গম পোৱা নাই। গৰুকেইটা মৰিল? অকল গৰুকেইটা। ঘটনাটো কালি 4:30 বাজি মানত এইটো বিজুলী ঢেৰেকনি মাৰাত মানে গৰু পাঁচটা মানে এনেকুৱা ধৰক গছৰ গুৰিত এনেকৈ আশ্ৰয় এটা লৈছিলে। সেইটো টাইমতে মানে বিজুলী মাৰি গৰুকেইটা মৰি থাকিলে। মানে বজ্ৰপাত পৰিলে হয়। কেইজনী গৰু মৰিলে? 5টা। এখন কি গাঁও? এখন অকলেণ্ড বলাইপাম। হয়। অকল ইয়াতে হৈছে অন্য প্ৰান্তত হৈছে? অন্য তেনেকৈ গম পোৱা নাই, অকল আমাৰ ইয়াতে। আৰু বেলেগ কিবা ক্ষয় ক্ষতি হৈছে নেকি? ক্ষয় ক্ষতি তেনেকৈ হোৱা বা গম পোৱা নাই। গৰুকেইটা আপোনাৰ নে বেলেগৰ আছিলে? আমাৰে। আপোনাৰ কেইজনী? মোৰ ভৱেন্দ্ৰ সোণোৱাল। 5জনী। হয়, একে পুঁজিয়ে খতম হৈ গ'ল। কি ক'ব চৰকাৰলৈ? চৰকাৰক মানে সেইটোৱে এটা দাবী, মানে ধৰ চৰকাৰে কিবা এটা সাহাৰ্য মানে দিয়ে যেন। আপোনাৰ নামটো কি বুলি ক'লে? ভৱেন্দ্ৰ সোণোৱাল।